आप लोग सुन लीजिए, असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूँ। जब तक हिमंता बिस्वा शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज नहीं होगा। 2026 सन का पहले मैं ये दुकान बंद कर दूंगा। এটা কথা হাউসৰ সদস্যসকলক মই জনাব খোজো যে বিলখন আমি সদনত এতিয়াও অনা নাই। সদনত যেতিয়া বিলখন আনিব তেতিয়া আপোনালোকে তাৰ ওপৰত আলোচনা কৰিব সুবিধা পাব। কিন্তু বিলখন আমি কিয় বাতিল কৰি খুজিছো, কেবিনেটে ডিসিশন লৈছো, আপোনালোকে বুজিলেই হ'ল যে এই আইনখনত এটা অখিল গগৈ ডাঙৰীয়াও থিয় হৈছে কাৰণে মই আচৰিতে হৈছো। অধ্যক্ষ মহোদয়, এই আইনখনত এটা অদ্ভুত ক্লজ আছে, যিটো ক্লজ মতে কোনে জানে নাজানে মই ক'ব নোৱাৰো, আপোনালোকে নাজানি উঠি লৈছে নেকি। বিধানসভা চলি থাকোতে যিকোনো চৰকাৰী সিদ্ধান্ত ললে আগতে ছাৰ সদনত ক'ব লাগে আৰু সদনত এই বিষয়ে অৱগতি নকৰাকৈ কেবিনেট ডিসিশন লৈছে। তাৰপিছত ছাৰ এতিয়া আপুনি এনেকে এনাউন্স কৰিছে নেকি ছাৰ যে এইটো এতিয়া এটা বিবৃতি দিব বুলি? কোনটো ডিভাইচত ছাৰ এইটো কৰা হৈছে অনুগ্ৰহ কৰি আপোনাৰ ফালৰ পৰা স্পষ্টীকৰণ এটা দিলক। অধ্যক্ষ মহোদয় ইণ্ডিপেণ্ডেণ্ট গোটেই হাউচটোৰ সদস্যসকল থিয় হৈছে এটা কেবিনেট ডিসিশনত কেন্দ্ৰ কৰি। যিকোনো বিল প্ৰথমতে কেবিনেটত এপ্ৰুভ হয়, কেবিনেটৰ পিছত হাউচত এইটো নৰ্মেল নিয়ম, ইয়াততো আমি একো নিয়মৰ বাহিৰত কৰা নাই। গতিকে এইটো হাউচত যিকোনো বিলে আজি যিমান বিল হৈছে প্ৰত্যেকখন বিলে প্ৰথমতে কেবিনেটত এপ্ৰুভ হৈছে। আপুনি ষ্টেটমেণ্ট দিবলৈ দিছে নেকি? প্লিজ আপুনি ষ্টেটমেণ্ট দিবলৈ দিছে নেকি? আপোনাৰ একো বিষয়ে আপুনি বহক, ষ্টেটমেণ্ট দিবলৈ দিছে, ক'ব খুজিছে আপুনি বহক। ইয়াতে ছাৰ আপোনাৰ ফালৰ পৰা প্ৰথমতে আহিব লাগে যে মুখ্যমন্ত্ৰী এটা গুড কেবিনেট সিদ্ধান্ত পিছত বিবৃতি দিব। অধ্যক্ষ মহোদয়, যদি লেজিসলেটিভ নিয়মৰ ওপৰত কোনোবাই প্ৰশ্ন সোধে, মিনিমাম যিখিনি আমি সদায় হাউচত কৰি আহিছো যে এখন বিল প্ৰথম কেবিনেটত পাছ হয়, তাৰপিছত ৰাজ্যপাললৈকে যায়, ৰাজ্যপালে হাউচলৈকে পঠায়, সেই ধৰণে আজি বিজনেছত ছাৰ এইটো এনাউন্সমেণ্ট কৰা হোৱা নাই ছাৰ। আপুনি চিফ মিনিষ্টাৰ ষ্টেটমেণ্ট আছে বুলি আমাক শুনোৱা নাই ছাৰ। ষ্টেটমেণ্ট দিয়াও নাই। আপোনালোকে থিয় হৈছে কাৰণে তাৰ মই জবাব দিছো। আপোনালোকে থিয় হ'ব বুলি আছে নেকি? আপোনালোকে বহকচোন, আগতে এডজনমেণ্ট মোচনটো আনিবলৈ দিয়ক, তাৰপিছত ষ্টেটমেণ্ট। এডজনমেণ্ট মোচনটো অহাই নাই ছাৰ, যি মন যায় তাকে কৈ। অধ্যক্ষ মহোদয়, আপুনি হাউচে কৈ আছে, আপোনালোকে বহকচোন, অপৰচুনিটি আপোনালোকে বহক। অধ্যক্ষ মহোদয়, এডজনমেণ্ট মোচন আপুনি ৰিজেক্ট কৰিছে। আপুনি ৰিজেক্ট কৰাৰ পিছত তেখেতসকলে থিয় হৈ কৈ আছে, যদি আপোনাৰ ৰুলিংটো মানি লয়, ময়ো নকওঁ তেওঁলোকেও নকয়, তেখেতসকলে থিয় হৈ আছে। এতিয়া মই এটাই কথা কৈছো, মই থিয় হোৱাৰ কাৰণটো জানিবলৈ পাই মই এটা শব্দতে মই ক'ব খুজিছো যাতে আপোনালোক থিয় হ'ব নালাগে। এই আইনখন আমি কিয় বাতিল কৰিছো? এই আইনখনত 6 বছৰ 5 বছৰৰ ল'ৰা ছোৱালীৰো মেৰেজ ৰেজিষ্টাৰ কৰাৰ প্ৰভিজন আছে। ডিসকাশন শুনি লওক অধ্যক্ষ মহোদয়, আপোনালোকে শুনি লওক। অধ্যক্ষ মহোদয়, আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে, আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে, কংগ্ৰেছৰ এজনক ক'ব দিয়ে, মোৰ কোনো আপত্তি নাই, মই আপত্তি কৰা নাই। আপোনালোককতো মইতো কৈছো যে কওক, স্পীকাৰে ৰিজেক্ট কৰিছে, কিন্তু আপোনালোকে যদি এজনে এনেকুৱা ড্ৰেকনিয়ান এক্ট এখনক যদি সমৰ্থন কৰি আপোনালোকে ক'ব খুজিছে, আপোনালোকে কওক, আপোনালোকে কওক না। আৰে অলপ বাচ্চাৰ কাৰণে ভাবক, 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিওঁ, আপোনালোকে যি কৰক। आप लोग सुन लीजिए, असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूँ, हम होने नहीं दूंगा। जब तक हिमंता बिस्वा शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज सुन लीजिए। আপোনালোকে বহকচোন আগতে, আপোনালোকে বহক, আপোনালোকে কৈ আছে দেখোন, মইতো আপত্তি কৰা নাই। মুখ্যমন্ত্ৰী মহোদয়, আৰু পইণ্ট ব্লেংক শুনি লওক, মুছলমান
মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব। এইটো আপোনালোকে বুজি লওক, আপোনালোকে বুজি লওক। আৰু আপোনালোকক मैं आप लोगों को छब्बीस सन का पहले मैं ये दुकान बंद कर दूंगा, बंद कर दूंगा। সংশোধন কৰিব পাৰিলে হয়, এই আইনখন ছাৰ সংশোধন কৰাৰ লাগে। আজি কংগ্ৰেছ 8 আৰু 10 এমেণ্ডমেণ্ট কৰিব পাৰিলে হয় ছাৰ। 8 আৰু 10 এমেণ্ডমেণ্ট কৰি lawful guardian can make application for registration marriage on behalf of minors. আজি লাজ নালাগে যে বাচ্চা ল'ৰা 6 বছৰ 7 বছৰ 8 বছৰ ল'ৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ থিয় হৈছে। অধ্যক্ষ মহোদয় হৈছে এইটো আইটেম আমি নেক্সট নিজৰ ছোৱালীবিলাকক বিয়া দিয়ক। আইটেম নম্বৰ 3 ছাৰ আমি ছাৰ আইনখন ভুল ব্যাখ্যা কৰিছে। আইনখন ছাৰ এমেণ্ডমেণ্ট কৰিব পাৰিলে হয়। আমি কিমান দেৰি 10 মিনিটৰ কাৰণে ছাৰ সদন ত্যাগ কৰিছোঁ। ঠিক আছে, আইটেম নম্বৰ 3 অশোক সিংঘল। মাননীয় অধ্যক্ষ মহোদয়, কিয় বন্ধ এই হাউচত যাতে ভাৰতৰ মানুহেও বুজি পায়, মই হিন্দীতে কৈছো। বাৰে বাৰে আমাৰ মাইক বন্ধ কৰি দিয়া হয়। মাইকটো পাৰ্মানেণ্ট বন্ধ হৈ যাব নহয়, এইটো মই কৈ আছো। ডিক্টেটৰ চলিব। অধ্যক্ষ মহোদয়, এনেকুৱা নহ'ব। ইয়ে UDF কংগ্ৰেছ জানলে আপোনালোকে বহক। মাননীয় অধ্যক্ষ মহোদয়, মই ক'ব দিছো। Honorable Speaker sir, ये कांग्रेस और UDF जाने कि असम में मैं बाल विवाह होने नहीं दूंगा। और हम लोग कहता है, और जब तक हिमंता बिस्वा शर्मा जिंदा है तब तक ये असम में नहीं होगा। ये आप सुन लीजिए।